ভয়ঙ্কৰ কাণ্ড সংঘটিত কৰিছে ডিব্ৰুগড়ৰ ৰেল কাৰখানা কৰ্তৃপক্ষই। প্ৰদূষণ আইনকো বুঢ়া আঙুলি টুৱাই জনসমাগম এলেকাত আৱৰ্জনা জ্বলাই সৃষ্টি কৰিছে প্ৰদূষণ। ডিব্ৰুগড়ৰ কদমনি ৰানিং গেট স্থিত ৰেল কাৰখানাত বিগত কেইবাবছৰ ধৰি সম্পূৰ্ণ অবিজ্ঞানসন্মতভাৱে ৰেল কাৰখানাৰ স্থপিকৃত সামগ্ৰী জ্বলাই দিয়াৰ পৰা সমগ্ৰ অঞ্চলটোত ধোঁৱা আৰু ছাইৰে ভৰি পৰে। এই ট্ৰেইনৰ ওপৰত এই নলীজোপা চব্জিৰ ওপৰত পৰি যায়। চব্জিৰ ওপৰত পৰি এইবিলাক পৰি আছে। ডেইলি পৰে। ডেইলি দুদিন এদিনৰ মূৰে মূৰে দুদিনতে এনেকৈ বিক্ৰী কৰি আছে। এনেকৈ বিক্ৰী কৰি কি কৰিব, উপায়তো নাই। মানুহৰ স্বাস্থ্যৰ বাবেও ভাবুকি এই প্ৰদূষণ বন্ধৰ দাবী জনাইছে ডিব্ৰুগড়ৰ নাগৰিক সভাই। ডিব্ৰুগড় নাগৰিক সভাৰ সভাপতি ৰমেশ শইকীয়াই জানিবলৈ দিয়া মতে ডিব্ৰুগড় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক ৰেল কাৰখানা কৰ্তৃপক্ষক এই সন্দৰ্ভত অভিযোগ দিয়াৰ পাছতো কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। ইপিনে অঞ্চলটোত 3খনকৈ মহাবিদ্যালয় আৰু 2খনকৈ বিদ্যালয় আছে। অন্যহাতে কাৰখানাটোৰ নিৰ্গত হোৱা ধোঁৱা আৰু ছায়ে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ বাবে হানিকাৰক। বিষয়টোৰ সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিব্ৰুগড় নাগৰিক সভাই দাবী জনাইছে। অন্যথা ৰেল কাৰখানাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছে। ডিব্ৰুগড় এই ৰেলৰ ৱৰ্কশ্বপটোৰ যিটো আপোনাৰ আৱৰ্জনা জ্বলোৱাৰ যিটো আপোনাৰ ইনষ্ট্ৰুমেণ্টৰ ব্যৱহাৰ কৰি আছে সেইটো তেওঁলোকৰ বিজ্ঞানসন্মত নহয়। এই সম্পৰ্কত ইয়াৰ আগতেও তেওঁলোকে এটা ইনষ্ট্ৰুমেণ্টৰ ব্যৱহাৰ কৰিছিলে। সেই ব্যৱহাৰ কৰাৰ পাছত ৰাইজৰ বিৰাট অসুবিধা হয়। ৰাইজে কোনো আপোনাৰ তেওঁলোকৰ ধোঁৱাৰ প্ৰকোপত কোনো উশাহ ল'ব নোৱাৰে ইয়াত। এই প্ৰদূষণৰ কাৰণে আঞ্চলিক প্ৰদূষণ বিভাগৰ কাৰ্যালয়ত আমি এই সম্পৰ্কত অভিযোগ দাখিল কৰিছিলোঁ আৰু অভিযোগৰ মৰ্মে এইটো যোৱা বছৰৰ ডিচেম্বৰ মাহত ইতিমধ্যে বন্ধ কৰিছিলে। বন্ধ কৰাৰ পাছত ৰেলৱে পুনৰ এটা নতুনকৈ ইনষ্টিটিউট বনালে। দেখা গ'ল যে এইটো তেওঁলোকে আপুৰণি পদ্ধতিৰে বনাইছে, যাৰ কাৰণে তেওঁলোকে তাত যিবোৰ তাৰমানে জ্বলায়, যিমানবোৰ তেওঁলোকে আৱৰ্জনা জ্বলায়, সেই আৱৰ্জনাবোৰ হ'ল ৰেলৱেৰ ডবাবিলাকত থকা ৰাবাৰৰ পৰা ধৰি বিভিন্ন প্লাষ্টিকজাতীয় সামগ্ৰী জ্বলায়। আৰু জ্বলোৱাৰ কাৰণে দেখা গৈছে সেই জাবৰবোৰৰ পৰা উৎপন্ন হোৱা ধোঁৱা আৰু ছায়ে গোটেই ৰানিং গেটৰ গোটেই অঞ্চলবাসীক অপকাৰ কৰিছে। এনেকুৱা ধৰণৰ প্ৰদূষণ হোৱাৰ পাছতো কিন্তু প্ৰশাসন নীৰৱে আছে। আৰু প্ৰশাসনক এই সম্পৰ্কত আমি প্ৰদূষণ বিভাগো নীৰৱে আছে। আৰু তেওঁলোকক পুনৰ আমি দাবী জনাওঁ, তেওঁলোকে এই ইনষ্টিটিউটটো আপোনালোকে অতি অনতিবিলম্বে বন্ধ কৰাৰ ব্যৱস্থা লওক।